নমস্কাৰ জনাইছো সকলোকে নতুন এটা ভিডিঅ'লে আৰু ধন্যবাদ জনাইছো ভিডিঅ'টো প্লে কৰি চাবলৈ লোৱাৰ বাবে 5000 গোপিনী আৰু 1000 সংগীবৃন্দৰ লগত এটা হ'বলৈ গৈ আছে খুব সুন্দৰ এটা অনুষ্ঠান সকলোবোৰ কৈছো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু সকলোৱে যেহেতু গম পায় 17 নৱেম্বৰত জুবিনদাৰ উপজাৰ দিন অৰ্থাৎ বাৰ্থডে সেইবাবে এনেকৈ আমাৰ আইসকলো মানে আমাৰ গাঁৱৰ নহয় আমাৰ ওচৰৰ গাঁৱৰ এখনৰ আইসকলে এনেদৰে উলিয়াইছে মোকো মাতিলে আৰু গৈ পেলাই প্ৰথমতে এনেদৰে নামটো শুনি ললো কি গাম কি বজাব লাগিব বাইদেউহতে ধুনীয়াকৈ কৈ দিলে আৰু সেইদিনাখনৰ কাৰণে এটা বস্তু বনাই আছো আপোনালোকক সাৰপ্ৰাইজ দি আছো মানে আপোনালোকক অকমান দেৰিকৈ কৈ আছো তো আপোনালোকে গেটছ কৰক এইটো কি বস্তু হ'ব পাৰে আপোনালোকক দেখাই আছো ফাইনেল কি হ'ব পাৰে আপোনালোকে গেটছ কৰক এইটো বহুত ইম্পৰ্টেণ্ট বস্তু ফিচিংটো হৈছে নে অকমান জনাব হা আপোনালোকে গমেই পাইছে চাগে হয় আপোনালোকক কৈ দিছোঁ এইটো হৈছে নেগাজু যেতিয়া আমি বজাওঁ নেগাজু যেতিয়া থৈ লওঁ নেগাজু ঘূৰি বুলিও কওঁ আমি বিভিন্ন জেগাত বিভিন্ন নামেৰে নামাকৰণ কৰা হয় আচলতে ইয়াৰ ৰাইজ যাবলৈ ওলাইছোঁ ৰাসৰ প্ৰেক্টিচ ৰাসৰ আখৰা হৈ যিহেতু হৈ আছে অলপ অলপ চৰ্দিও লাগি আছে আপোনালোকক দেখাই থাকিম আৰু যেহেতু আমাৰ গাঁৱত ৰাস আছে সেইবাবে ৰাসৰ প্ৰেক্টিচলৈ যাব লাগে ৰাতি এতিয়া যাওঁ মাজুলীৰ পৰা এটা নতুন ভিডিঅ' আহি আছে এটা নহয় কেইবাটাও নতুন ভিডিঅ' আহি আছে মাজুলীলৈ যাম ৰাস চাবলৈ আপোনালোকে শেষত মই লগাই দিম ভিডিঅ'টো আপোনালোকে ভাল ভাল ভিডিঅ' চাবলৈ পাব 4-5 তাৰিখ মানে যাম তো চাই থাকক এতিয়া আৰু গৈ পেলাই এনেকৈ প্ৰস্তাৱনা চিনটো কৰি পেলাই কংসালয়লৈ ৰৈ আছোঁ কংসালয় যিহেতু 2 নম্বৰ চিনটোত মোৰ চিন আছে সেইকাৰণে ৰৈ আছোঁ কংসালয় 1 নম্বৰ চিনটো চলি আছে এনেকৈ ৰাস চাবলৈ সকলো আহিব আমাৰ চাৰিঙীয়া গাঁৱত সকলোৱে জানে এয়া দীপেন্দাই ধুনীয়াকৈ দেখাই আছে তো আমাৰ ৰাস 13, 14, 15 সকলো আহিব নৱেম্বৰত আজি হাঁহে মাহে এসা যাওঁ দেই আমাৰ ছাৰ ৰৈছে ছাৰক কাটিবলৈ লৈ আহিছোঁ সি জুইহে শিকি আছে আৰু বহুত দিনৰ পিছত এইটো এটা আছিলে সৰু ভিডিঅ' নতুন ভিডিঅ' যিহেতু আহি আছে আপোনালোকক কৈছোঁ মাজুলী গৈ আছোঁ মাজুলীৰ পৰা নতুন ভিডিঅ' আহি আছে 4 বা 5 তাৰিখে যাম মাজুলীলৈ চ' আপোনালোকে তাৰ পৰাও লং ভিডিঅ' যিহেতু ষ্টাৰ্ট কৰিছোঁ মাজুলীৰ পৰা ধুনীয়া ভিডিঅ' আহিব